এই ভূত ভূত এই ভূত ভূত ই আজি শুনা নাই ইয়াক ড্যাংৰ জ্বালা আজি এই ভূত এই বৰবইনের বুটাক চালা কুত্তা ঢেউকৰা অকালতে মৰা চালা ভিত্তি উঠা গছমূৰা কাণৰ কাষতে এটা পাৰব পা তই ন এনাই মাতলি নহয় তোৰ হা হেই বন্ধ কৰ তোৰ হাঁহি মুখৰ পৰা গোটাই বেয়া গন্ধ হৈছে হেই তই ব্ৰাছ চাছ কৰা না নাই মুখখন হা সেই নিৰ্বংশ নিমুচ্চ সপনে সঁচালা তোৰ দৰে বুলি ভাবছা নেকি মোক হা 10টা বজাক লাগি পাৰ ঘুমে থাকা মই ৰাতিপুৱা 6টাতে উঠছো গম পাইছা উঠি মুখ চুখ ধুই চাহ তাহ খাই তোৰ তাকে লাগি আহিছোঁ অলপ দেৰিকে আহিব নোৱাৰিলি নাই তই জানাই মই ইমান ৰাতিপুৱাতে নুঠোৱে তাৰ পিছতো মই গম পাইছোঁ তই যে একো মনত নাথাকে কিমান ঘণ্টা চিন্তা নো তোৰ হা একো যে কথা মনত নাথাকে হা নাই কি হ'লনো হা কি হ'ল বেটাই পাৰিছে কথাটো এই ইফালে কি আছে ইফালে চা ইফালে এই কালি যে আমাৰ ধৰণী কৈছিলে মনত নাই নেকি হা কি বা কৈছিল তাকো ক'ব লাগিব এতিয়া মই দে ক যদি ক নক যদি যা ইয়াৰ পৰা মোৰ টোপনি লাগি আছে কিয়া নে বাল ইয়াৰ মুখখন ভাঙিয়ে দেং নেকি এই ৰখ কালি যে কৈছিল ধৰণীয়ে অনামিকাক চাবা কোনোবা ল'ৰা আহিব বুলি আজি চকলাইছে চাবাল এই আহিলে নেকি আহি পোৱা নাই ইটাক লাগি কিন্তু আহি পাব আৰু কি ঘণ্টা কৰি আছাতে ইটা যাওঁ হে এই এতিয়া আহিব দে ৰখতে আহক আজি তাক মই Excuse me, please. Excuse me. How can I help you? কি যি মাই অকল মুৰাটো কৈ আছে ইয়ে জানে আৰু I am very very sorry. What is the what is the এই ল'ৰা এইবিলাক কি কৈ আছা সেইবিলাক বাদ দিয়া নয়া বস্তি এইটো ৰাস্তাৰে যায়নে হয় এইটো ৰাস্তাৰে যায় নয়া বস্তিলৈ স্বাগতম ধন্যবাদ ল'ৰা এতিয়া কওকচোন নয়া বস্তিৰ কাৰ তাত যাব আপুনি একচুৱেলি মই ইয়াতে এজনী ছোৱালী চাব আহিছোঁ অনামিকাক চিনি পোৱাই চাগে তোমালোকে ন এই মালপিচ ইয়ে কিবা এটাতো টেকনিক খটাব লাগিব এতিয়া নহ'লে উপায় নাই পাওঁ কিন্তু এই ছোৱালীজনীহে অলপ গণ্ডগোল আছে কি গণ্ডগোল মানে দাইদেহে ক'বাও লাজ লাগে তাইৰ এই স্বভাৱটো ইমান ভাল নহয়হে আপুনি যদি বিশ্বাস কৰা নাই সুধি চাওক তাই কোনটো ল'ৰাৰ লগত প্ৰেম কৰা নাই আমাৰ গাঁৱৰ এই ওচৰত থকা এই বাবুটোকো সুধি চাব পাৰে আপুনি এই বাবু হয় না কথাটো হয় না হা দাইদে তাইক আমি চবকেইটাই লগ লাগি ডাইনী বুলিহে মাতো এই মই আৰু নাযাওঁতে মোক সেনা আপি নালাগে মোক ভাল আপিহে লাগে ঘৰ চলাব পাৰা মা দেউতাক চাব লাগে যি দেখিছোঁ তাই নোৱাৰিব এইবিলাক কৰিব দাইদে নৰে তাই এইগিলাখনত কাম নাই আপুনি সপোনতো নাভাবিব অনামিকাই যি ঘৰ চলাব আপোনাৰ মায়ে দেউতাক চাব আপুনি এটা কাম কৰক আপুনি বেলেগতে চাওক যাওক থেংক ইউ ভাই আগতীয়াকৈ ইনফৰমেশ্যন দিয়াৰ বাবে তোমালোক দুয়ো নহ'লেতো মোৰ গোটেই জীৱনটো দুখত গ'ল হয় থেংক ইউ ছ' মাছ অ'কে ভেৰি ভেৰি থেংক ইউ কি বা মায়ে অকল মূৰাটো বগাই একো বুজিছোঁ যি নাপে যাওঁ হা এৰিছোঁ অ'কে সেই বৰবইনের বুটাক হাইভিয়ে পিছত টেকনিকটো কেনাই পালি হা সেই মজাৰো মজা সেই টেমা আমাৰ এই দৰ্শকখিনিকো ক যে সেই ভিডিঅ'বিলাক চাবা দি আৰু ছাবস্ক্ৰাইব কৰি থবা দি চেনেলটো আৰু অলপমান শ্বেয়াৰ টেয়াৰ কৰবা দি ফটো ইমান ভিডিঅ' বনালোঁ আজিলৈকে এটা ছাবস্ক্ৰাইবো নাবাৰিলে প্ৰিয় দৰ্শকসকল আমাৰ ভিডিঅ'বোৰ চাব লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব থেংক ইউ